আজিকালি মোবাইলবিলাকত বিশেষকৈ এণ্ড্ৰইড ফোনত প্ৰব্লেমটো আছে সেয়া হৈছে হোম স্ক্ৰীণত অট'মেটিক পপআপ আহে অৰ্থাৎ এডভাৰটাইজ আহে। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজি যিহেতু দিৱালী বা দীপাৱলী দীপান্বিতা যি বুলি কয় আপোনালোকে নহয় জানো, তো আমাৰ আদিত্য ওচৰতে আছে মোৰ ভিডিঅ'টো বনোৱাৰ কাৰণে। তো আজি মানে এটা ভিডিঅ' বনাবলৈ ভাবিছোঁ আপোনালোকৰ আগত মানে বনাই দেখুৱাম। প্ৰায়ভাগ আজিকালি মোবাইলবিলাকত বিশেষকৈ এণ্ড্ৰইড ফোনত, আইফোনত এয়া প্ৰব্লেম নহয়, এণ্ড্ৰইড ফোনত বিশেষকৈ প্ৰব্লেমটো আছে সেয়া হৈছে হোম স্ক্ৰীণত অট'মেটিক পপআপ আহে অৰ্থাৎ এডভাৰটাইজ আহে। আপোনালোকে নিশ্চয় গম পাইছে, মোৰ ফোনতো বহুতবাৰ আহি থাকে, মানে বন্ধ কৰি থাকেও আহি থাকে। তো আপোনালোকেও যদি আপোনালোকৰ ফোনত যদি এনেকৈ এড বা পপআপ আহে হোম স্ক্ৰীণত দেই, যদি আপোনালোকে কিবা এটা কৰি আছে বা ভিডিঅ' চাই আছে ইউটিউবতে হওক বা ফেচবুকতে হওক, অট'মেটিক স্ক্ৰীণটোত সম্পূৰ্ণকৈ ওলাই আহে এডভাৰটাইজ এটা। তো এয়া আপোনালোকৰ ফোনত যদি আহে তেনেহ'লে কি কৰিব আপোনালোকে? তাৰ কাৰণে ভয় খাবলগীয়া একো কথা নহয়, সেইটো একো প্ৰব্লেম নহয়। আমি কি কৰোঁ, কেতিয়াবা কিছুমান বস্তুৰ কাৰণে বিভিন্ন ধৰণৰ এপ্লিকেশ্যন অৰ্থাৎ এপ ডাউনলোড কৰোঁ নহয় জানো, তাৰ ফলতে মানে সেই পপআপবিলাক আহে। কাৰণ সেইবিলাক হৈছে থাৰ্ড পাৰ্টি এপ। থাৰ্ড পাৰ্টি এপ যেতিয়া ইউজ কৰোঁ তেতিয়া আমাৰ ওচৰত তেনেকুৱা এডভাৰটাইজবিলাক আহে। তো তাৰ কাৰণে বহুত প্ৰব্লেম হয়, অৰ্থাৎ প্ৰব্লেমটো একো নহয়, কিন্তু আমনি লাগে, বাৰে বাৰে কাটিব লাগে। ভিডিঅ'টো মাজত আহিব, ইউটিউব চাই আছোঁ, ইউটিউবৰ ভিডিঅ'ত আহিলে বেলেগ কথা নহয় জানো, অট'মেটিক ফুল স্ক্ৰীণত আহি যায়। তো তাৰ কাৰণে কি হয়, অসুবিধা লাগে, বাৰে বাৰে কাটিব লাগে, বাৰে বাৰে মানে ভিডিঅ'টো চাই থাকোঁতে আমনি লাগে। তো তাৰ কাৰণে আপোনালোকে টেনশ্যন কৰিব নালাগে। আজিৰ এই ভিডিঅ'ত আপোনালোকক চলিউশ্যন জনাম যে আপুনি তাৰ কাৰণে কেনেকৈ হাত সাৰিব পাৰিব। তো বলক আমি মোবাইল স্ক্ৰীণত গৈ দেখুৱাই আছোঁ কি ছেটিং কৰিব লাগিব, আৰু যদি সেইকেইটা ছেটিং কৰে আপোনাৰ ফোনত এড নাহে। কাৰণ মোৰ ফোনতো এতিয়া বৰ্তমান অহা নাই, মাজে মাজে যেতিয়া মই আকৌ আহে বা আকৌ সেইবিলাক ছেটিং কৰি থওঁ ফোনৰ নহা হৈ থাকে। তো আপুনিও কৰি ল'ব পাৰে। বলক তেনেহ'লে মোবাইল স্ক্ৰীণত গৈ দেখুৱাই আছোঁ আপোনালোকক কি ছেটিং কৰিব লাগে যদিহে আপোনাৰ ওচৰত তেনেকুৱা প্ৰব্লেম হৈ আছে। পোনপ্ৰথমে আপোনালোকৰ যিটো নেকি ছেটিং, ফোনৰ ছেটিং, আপোনালোকে ছেটিঙলৈ যাব পাৰে বা এনেকৈ আপোনালোকে যদি ওপৰৰ পৰা এনেকৈ চুইপ কৰে তেনেহ'লে তলত ইয়াতো ছেটিং পাব, আৰু সেই ছেটিঙত যাব। ছেটিঙত যোৱাৰ পিছত আপোনালোকে এটা অপশ্যন পাব ইয়াত গুগল নতুবা আপোনালোকে প্ৰাইভেচি, যিকোনো দুটা অপশ্যনৰ ভিতৰত এটা পাব। মই দেখুৱাইছোঁ প্ৰাইভেচিত কৰিলে মানে কি হয়, ইয়াত এটা অপশ্যন পাব এড বুলি, যিটো নেকি এড অপশ্যন দেখিছে, এই এড অপশ্যনটোত ক্লিক কৰিব লাগিব। কিন্তু আপোনালোকে যদি গুগলত চাৰ্চ কৰে গুগলত পাব এনেধৰণৰ, চাওক ইয়াত পাব প্ৰথমতে এড বুলি এই অপশ্যনটো দেখিছে নহয়, ইয়াত এড পাব, আৰু তাত এড ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেকৈ অপশ্যন আহিব। তো আপোনালোকৰ ওচৰত হয়তো তিনিটা অপশ্যন আহিব পাৰে, ধৰি লওক মই দেখুৱাইছোঁ আপোনালোকক তিনিটা কেনেকৈ হ'ব। এনেধৰণৰ ৰিছেট এডভাৰটাইজিং আই ডি, ডিলেট এডভাৰটাইজিং আই ডি দেখিছে নহয়, এনেকুৱা তিনিটা অপশ্যন আহিব পাৰে, আৰু তলত এটা অপশ্যন আহিছে আপোনাৰ ডিভাইচ আই ডিটো। তাৰপিছত ইয়াত কি কৰিব লাগিব, আপোনালোকে এই যিটো নেকি ছেকেণ্ড অপশ্যনটো দেখিছে নহয়, এই ছেকেণ্ড অপশ্যনটো আপোনালোকে ডিলিট কৰি দিব লাগিব। ইয়াত ডিলিট কৰিবৰ কাৰণে আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে তলত অপশ্যন পাব দেখিছে নহয় ডিলেট এডভাৰটাইজিং আই ডি, তো ইয়াত ক্লিক কৰি দিব, আপোনাৰ সেইটো ডিলিট হৈ যাব। আৰু দেখিছে এতিয়া এনেকুৱা অপশ্যন আহিছে, তো আপোনালোকে সেইটো ডিলিট কৰি ল'ব পোনপ্ৰথমে। তাৰপিছত আপোনালোকে এইটো ছেটিং হৈ গ'ল এটা। তাৰপিছত আপোনালোকৰ পুনৰ দুসৰা এটা ছেটিঙত দেখুৱাই আছোঁ। তাৰ কাৰণে আপোনালোকে যাব লাগিব, পোনপ্ৰথমে দেখুৱাইছোঁ আপোনালোকক, চাওক এতিয়া আহিব আপোনালোকে ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকে ইয়াত ওপৰত যিটো নেকি 3 ডট দেখিছে তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত ছেটিং এটা দেখিছে, ছেটিংটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত এটা অপশ্যন পাব আপোনালোকে, তলত আহিব দেখিছে ছাইড ছেটিং, এই যিটো নেকি ছাইড ছেটিং দেখিছে, এই ছাইড ছেটিংটোত ক্লিক কৰি দিব। আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত অপশ্যন পাব, এটা অপশ্যন পাব আপোনালোকে পোনপ্ৰথমে থাৰ্ড পাৰ্টি কুকিজ দেখিছে নহয়, এই থাৰ্ড পাৰ্টি কুকিজত আপোনালোকে যদি আপোনাৰ এইটো অপশ্যনটো চবচে ওপৰত আছে এলাউ থাৰ্ড পাৰ্টি কুকিজ, তো তাৰ পৰা আপোনালোকে তলত ব্লক থাৰ্ড পাৰ্টি কুকিজত অপশ্যনটোত ক্লিক কৰি দিব। আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ সেইটো থাৰ্ড পাৰ্টি এপছৰ পৰা যিবিলাক নেকি এডভাৰটাইজ আহে সেইবিলাকৰ পৰা বন্ধ হৈ যাব। তো ইয়াত ক্লিক কৰিলে দেখুৱাব আপোনালোকক, দেখিছে নহয় ইয়াত এইটো যিটো নেকি অপশ্যন দেখিছে এলাউ ৰিলেটেড ছাইট টু চি ইয়ৰ এক্টিভিটি ইন দি গ্ৰুপ, যদি আপুনি এনেকৈ অন কৰি ল'ব এইটো, ঠিক আছে অন কৰি দিছোঁ। ইয়াত অন কৰিলে কি হয়, ওপৰত লিখা আছে চাওক ব্লক থাৰ্ড পাৰ্টি কুকিজ, তো এইটো অন কৰি ৰাখিব, এইটো অফ কৰি নাৰাখিব। আপোনাৰ যদি অফ আছে অন কৰি দিব। এইটো হৈ গ'ল দ্বিতীয় ছেটিং নহয় জানো। তাৰপিছত বেগ আহিছোঁ, বেগ অহাৰ পিছত পুনৰ বেগ আহিছোঁ, আৰু এতিয়া ইয়াত আৰু এটা অপশ্যন আছে আপোনালোকে চাব পাৰে, ইয়াত এটা চাব পাৰে ইনট্ৰুচিভ এডছ দেখিছে নহয়, এই অপশ্যনটো ইনট্ৰুচিভ এডছ, ইয়াত আপোনালোকে এইটো এলাউ কৰি নাৰাখিব। যিহেতু মোৰ এইটো ব্লক কৰা আছে, তো আপোনালোকে যদি ব্লক নাই তেনেহ'লে এইটো এনেধৰণৰ থাকিব, তেতিয়া এইটো এলাউ হৈ থাকিব, দেখিছে নহয়। তো এতিয়া বেগ গৈ দেখুৱাইছোঁ, তো ইয়াত দেখিছে আপোনালোকে থাৰ্ড পাৰ্টি চাইন এইটো ব্লক আছে, তো কোনটো আছিলে
এইটো আছিলে নহয় এলাও হৈ আছে দেখিছে নহয় এইটো যদি মই অন কৰি ৰাখোঁ তেতিয়া এলাও দেখুৱাব আপোনালোকক চাওক ইয়াত এলাও হৈ আছে এইটো দেখিছে নহয় এলাও তো এইটো বন্ধ কৰি থ'ম এইটো বন্ধ কৰি দিলে কি হ'ব এইটো অফ হৈ থাকিব তেতিয়া ইয়াত এলাও নহয় ইয়াত চাওক ব্লক বুলি লিখা আছে আৰু ইয়াত আৰু এটা পাব পাৰে এইটো ব্লক কৰি থ'ব থাৰ্ড পাৰ্টি চাইন ইন এইটো দেখিছে নহয় এইটো আপোনালোকে অফ কৰি থ'লে ব্লক হৈ থাকিব যদি অন কৰি দিয়ে এইটো চাইট কেন শ্ব' চাইন ইন এইটো দেখিছে নহয় এইটো তেতিয়া থাৰ্ড পাৰ্টিটো চাইন ইন হৈ থাকিব তো এইটো অফ কৰি থ'ব পাৰে আপোনালোকে তো দেখিছে নহয় এনেধৰণৰ ছেটিংবিলাক কৰি ল'ব ইয়াৰ পৰা আপোনালোকে সেইটোৱে সুবিধা পাব যিটো নেকি আপোনালোকৰ স্ক্ৰীণত বা হোম স্ক্ৰীণত আপোনাৰ যিটো থাৰ্ড পাৰ্টি এপ বা পপআপ বা এডভাৰটাইজ নাহিব তেতিয়াহে যদি এইবিলাক অন কৰা থাকে তেনেহ'লে আপোনাৰ ওচৰত আহিব তো বহুতে ক'ব পাৰে যে আপোনালোকে ইয়াত যাওক এক্সেচিবিলিটি যাওক ইয়াত কৰক অমুক কৰক তমুক কৰক এইবিলাক নকৰিব নহয় এনেধৰণে যদি আপোনালোকে কৰে তেনেহ'লে আপোনাৰ সেই প্ৰব্লেমৰ পৰা হাত সাৰি থাকিব পাৰিব বন্ধুসকল আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে নহয় জানো এইকেইটা ছেটিং কৰি ল'ব আপোনালোকে তেতিয়া আপোনাৰ ফোনত কেতিয়াও তেনেধৰণৰ এডভাৰটাইজ বা পপআপ নাহে হোম স্ক্ৰীণত তো যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰিব আৰু চেনেলটো যদি কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক নেক্সট ভিডিঅ'ত লগ পাইছোঁ তেতিয়ালৈকে সকলোকে জনাইছোঁ জয় আই অসম